নমস্কাৰ। আজি মই যিটো প্ৰসংগলৈ কিছু কথা ক'বলৈ ওলাইছোঁ সেইটো হৈছে সময় আৰু টকাৰ মূল্য। আমাক জীয়াই থাকিবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি? সেইটো হৈছে এমুঠি আহাৰ। আৰু সেই আহাৰমুঠি বা অন্নমুঠি যোগাৰৰ ক্ষেত্ৰত যি দুটা কথা অতি ওতঃপ্ৰোতভাৱে জড়িত হৈছে সেইটো হৈছে সময় আৰু টকা। বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহিল। আমি সৰুৰ পৰা যিটো ধৰণে যিটো গতিত ডাঙৰ দীঘল হ'লোঁ, এতিয়াৰ প্ৰজন্মৰ যিটো জীৱনধাৰা সেইটোৰ লগত আকাশ পাতাল প্ৰভেদ। আমি সৰুতে যিখিনি খাদ্য খাই ভাল পাইছিলোঁ সেইখিনি বৰ্তমান যুগৰ ল'ৰা ছোৱালীয়ে সকলো ভাল নাপাবও পাৰে। আগতে ধৰক আমি মায়ে বনাই দিয়া ৰুটিখন বা লুচিখন বা তাত চেনি অকণমান দি দিলে জেলি অকণ যদি দিয়ে নাথাকিলেও নাই, সেইখনতে আমি সন্তুষ্ট আছিলোঁ। স্কুললৈ যাবলৈ সময়ত যদি ভাতৰ লগত গৰম দাইলৰ লগত অমিতা দিয়া বা কিবা আলু বইল দিয়া, আলু কাটি দিয়া বা ধৰক কণী বইল এটা দিলেও আমি সন্তুষ্ট আছিলোঁ। মাছ মাংস নহ'লেও কোনো কথা নাছিল। কিছুদিন আগতে মই 1990 চনৰ বৰ্তমান যুগৰ যিটো সামগ্ৰীৰ দামৰ মূল্যৰ যিটো পৰিৱৰ্তন সেইটো সম্পৰ্কে মই ফেচবুকত এটা পোষ্ট দিছিলোঁ। যি কি নহওক, কথাখিনি মই এইকাৰণে ক'বলৈ ওলাইছোঁ, বৰ্তমান ক'ভিডৰ পিছৰ পৰা আমাৰ জীৱনবিলাক আৰু সলনি হ'ল। সেইকাৰণে এনেকুৱা এটা সমস্যা আহি পৰিছে, কাৰণ ল'ৰা ছোৱালীয়ে বহুত ক্ষেত্ৰত বহুত কথা বুজি নাপায় বা আমি শিকাবলৈও যত্ন কৰা নাই বহুতে। মই এটা কথাই শিক্ষক হিচাপে অনুভৱ কৰিছোঁ এতিয়া, যে ল'ৰা ছোৱালীক বস্তুৰ মূল্য জানিব দিব লাগে সৰুৰ পৰা। ধৰক আমি দিনটোত প্ৰতিটো পৰিয়ালত 4 সাঁজ আহাৰ গ্ৰহণ কৰোঁ। ব্ৰেকফাষ্টত বা পুৱাৰ আহাৰত কি খালোঁ, দুপৰীয়াৰ সাঁজত কি খালোঁ বা আবেলিৰ সাঁজত কি খালোঁ, আৰু নিশাৰ সাঁজত আমি কি খালোঁ। যিখিনি সামগ্ৰী ব্যৱহাৰ হয় সচৰাচৰ সেইখিনিৰ কি কি ব্যৱহাৰ হ'ল, তাৰ মূল্য কিমান, এটা আনুমানিক হিচাপ সন্তানক জানিব দিব লাগে। আৰু সচৰাচৰ ধৰক আমাৰ চাউল, দাইল, নিমখ, মিঠাতেল, আলু, পিঁয়াজ, নহৰু, আদা, কিছু শাক পাচলি, এইবোৰৰ দাম কিমান, কিমান ব্যৱহাৰ হ'ল বা এসাঁজত কিমানৰ প্ৰয়োজন, সেইবোৰ ল'ৰা ছোৱালীক অংকৰ দৰে নহ'লেও, অংকৰ ক্লাছৰ হিচাপে নহ'লেও সাধাৰণভাৱে খুহুতীয়াভাৱে সিহঁতক কৈ বুজিবলৈ দিব লাগে। বা ধৰক ফল মূল আনিলেও ফল মূলৰ দাম কিমান, বা শাক পাচলি আনিলে শাক পাচলিৰ দাম কিমান, মুঠিয়ে হওক বা কেজিয়ে হওক, মিঠাতেল 1 লিটাৰৰ দাম কিমান, মাহটোত কিমান মিঠাতেল লাগে, গেছৰ চিলিণ্ডাৰৰ দাম কিমান, বা নিমখৰ পেকেট কেইটা লাগিল, হালধি পেকেট কিমানটা লাগিল, আৰু দেউতাকৰ উপাৰ্জন কিমান, সেইটো মূল কথা। ঘৰৰ দেউতাক বা মাক যোনেই উপাৰ্জন কৰে তেওঁলোকৰ উপাৰ্জন কিমান সেইটোও জানিব দিব লাগে। কিয় জানিব দিব লাগে? স্কুলত ফিজ কিমান দিলে, টিউশ্যনৰ ফিজ কিমান দিলেগৈ, সন্তানৰ লগত বাকী আনুষাংগিক কিছুমান বস্তু কিনোতে বা লাগতিয়াল যিখিনি নহ'লে নহয় সেইখিনি কিনোতে কিমান টকা খৰচ হ'ল। কেতিয়াও আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হ'ব নালাগে। যেতিয়া আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হয় তেতিয়াই পৰিয়ালটোৱে এটা সময়ত ক'ব নোৱাৰাকৈ এনেকুৱা এটা অৱস্থালৈ গতি কৰে, কাৰোবাৰ পৰা ধাৰ ল'বলগীয়া অৱস্থা হয়, আৰু ধাৰত পোত গৈ গৈ কেতিয়াবা সৰ্বশ্ৰান্ত হ'বলগীয়া হয়। গতিকে এই যিটো সৰ্বশ্ৰান্ত হ'বলগীয়া অৱস্থা যাতে আহি নপৰে, সেইকাৰণে সন্তানক এতিয়াৰ পৰাই মূল্য সম্পৰ্কে, বস্তুৰ মূল্য সম্পৰ্কে জানিবলৈ দিব লাগে। সেইবোৰ এইটো লাজৰ কথা নহয়, এইটো মানে অতি প্ৰয়োজনীয় কথা। আৰু এতিয়া ধৰক যিসকলৰ গাড়ী আছে, মটৰ চাইকেল আছে, পেট্ৰলৰ মূল্য কিমান, এটা পেট্ৰলৰ মূল্য 1 লিটাৰ তেলত গাড়ীখন বা মটৰ চাইকেলখন কিমান কিলোমিটাৰ চলে সেইটোও বুজাব লাগে। এইকাৰণে বুজাব লাগে, তেলৰ দাম যিটো গতিত বাঢ়িছে, যিটো হাৰত বাঢ়িছে, সেইসকলে যেতিয়া এটা সময়ত আমাৰ অৱস্থা পাবহি সেই সময়ত পেট্ৰলৰ মূল্য কিমান হ'ব, আৰু সেইসকলে আজিৰ যিটো অৱস্থাত তেওঁলোকে জীৱন ধাৰা চলাই নিছে সেইটোৰ
সতে যদি সমপৰ্যায়ত ৰাখিব পাৰে, তাতকৈ ওপৰলৈ যাব পাৰে, তেতিয়াহ'লে তেওঁলোকে কি কৰা উচিত, কি ধৰণে পঢ়িব লাগিব, কি ধৰণে সজাগ হ'ব লাগিব, সেইখিনি জনা উচিত। ধৰক স্কুললৈ থ'বলৈ গ'ল, দেউতাকৰ পেট্ৰলত কিমান খৰচ হয় প্ৰতিদিন অহা যোৱা কৰোঁতে, তেতিয়া কি হ'ব, অট'মেটিকেলি সি চাব, নিজে সজাগ হ'ব আৰু কিছুমান খৰচ সি কমাই আনিব, যেতিয়া এটা বুজা অৱস্থালৈ সি আহিব। আৰু বহুতে বুজিবলৈ অধিক মৰমত, মানে সকলোৱে এই লাডলা বুলি যিটো কয়, বা অতি মৰমৰ এটিয়ে সন্তান, আমুক তামুক, এইবোৰ কথাৰ কাৰণে তাক বহুত কথা জানিবলৈ দিয়ে। ফলত কি হয়গৈ, এটা সময়ত সি এনেকুৱা এটা অৱস্থা পায়গৈ যে সি কোনো কথাই মানিব নোখোজা হয়। লাখ বুলিলে লাখ, দে বুলিলে দিবই লাগিব। আৰু এটা কথা, সেইখিনিৰ বাবে দায়ী কিন্তু পিতৃ মাতৃ। গতিকে পিতৃ মাতৃ বা ককা আইতাক যোনেই হওক, যৌথ পৰিয়াল হ'লে, সেই মৰমটো এটা একাষৰীয়া কৰি থৈ অন্য ধৰণে বহুত কথা কৈ তাক সন্তানক বুজাব পাৰি। সেইখিনি কৰিলেহে আপোনাৰ সন্তান ভৱিষ্যতে এজন সুনাগৰিক বা সুস্থ সবল নাগৰিক হিচাপে জীয়াই থাকিব পাৰিব। অন্যথা কিন্তু অতি ভয়াৱহ ছবি এখন আপোনালোকে দেখিবলৈ নিজেই পাব। এইখিনিকে মই ক'লোঁ। আশা কৰোঁ